everyone, welcome back to my YouTube channel Lija Kaishop. আজি মই যাব ওলাইছো টংলাত দুজন ব্লগাৰক লগ কৰিব আপোনালোকে মোৰ ভিডিওটো শেষলৈকে জড়িত হৈ থাকিব আৰু এতিয়া মই মাছবাৰী ষ্টেচনত ৰখি আছো এতিয়া মই ইয়াতে মোৰ লগৰজনীক লগ পাম তাই আহি আছে তাই আহি পোৱাৰ পিছত আমি একেলগে যাম আৰু বাকি কেইজনক টংলাত লগ পাম বাৰু ভিডিওটো চাই থাকিব এখন লগ পালো এইজনী বহুত দিনৰ পিছত লগ পাইছো এতিয়া আমি টংলাত যাম টংলাত গয়ে এজনক লগ পাম আৰু অলপ টাইম ৰখিম বাৰু আৰু এজন আহি পাওঁতে অকণমান দেৰি হ'ব চাই থাকিব ফাইনেলি আমাৰ ট্ৰেইনখন আহি পালে এতিয়া আমি ট্ৰেইনেদি গৈ আছো হৰিচিঙা আহি পালো বেছি দূৰ নাই আৰু টংলা গৈ পাব কাৰণে ফাইনেলি আমি আহিলো টংলা এতিয়া যাও আমি আমাৰ ভিডিওটো শেষলৈকে জড়িত হৈ থাকিব সকলো দেখা পাব আপোনালোকে আৰু তাতে জন ৰখি আছে বাৰু নিব আহিছে আমাক ইজন আমাৰ ব্লগাৰ ফুটা লগাই পুৰা ৰেডি কৰি দিছো মোক কি খবৰ ওয়েলকাম টু টংলা জেন খবৰ একদম বঢ়িয়া আমি আহি পালো এতিয়া যাও আৰু ব্লগাৰ চাওকচোন ব্লগাৰে মোক মাৰো কে আছে কেনে কৰে এইডালে মানে কথাটো কি হৈছে জানা ইহঁতে বজাৰ কৰি ফেলে মানে ইহঁতে খাই যাম বুলি তেনেকুৱাকে আছে আমি তেনেকুৱাই रुको जरा ইমান দেৰি ৰখি আছো আহিয়ে পোৱা নাই চাওকচোন এতিয়ালৈকে তেতিয়াৰ পৰা কৈ আছে 2 মিনিট এতিয়ালৈকে আহিয়ে পোৱা নাই আপি চাবি লগ কৰি আছে চাগে সেইটো কাৰণে আয়া দেৰি ফাইনেলি আমাৰ ব্লগাৰ আহি গ'ল এইটো আহি আছে চব আহি গ'ল আমাক পাত্তাই দিয়া নাই চক তহঁতে লগ পাই Oh my God! Wow! এতিয়া আমি সেৱকৰ ঘৰত গৈ আছো আগত সেৱক আৰু জোনাকী এয়া চাওক এতিয়া আমি গৈ আছো ইপিনেদি আমি ফাইনেলি আহি পালো ইহঁতৰ ঘৰ এতিয়া এইটোৱে হয় ইহঁতৰ ঘৰ এয়া চাওক আমি গাহৰি মাংস পুৰি আছো জোনাকীক চাওক পুৰা মাংস জ্বলাই আছে তাই গাঁৱলীয়া ব্লগছৰ ঘৰত আহি পুৰা আমি গাঁৱলীয়া চিষ্টেমত খাম আজি মাংস ফাইনেলি আমাৰ গাহৰি পুৰা হৈ গ'ল আমি এতিয়া খাম এয়া চাওক মই অকলে খাম এইকেইটা চাওক এতিয়া কাটি আছে সৰু সৰুকৈ কাটা হোৱাৰ পিছত চাই থাকিব আপোনালোকে ভিডিওটো শেষলৈকে কেনেকুৱা খাম আমি কোনে কোনে খাম মজা লাগিব আৰু খাই এইটো হোৱাই নাই এইটো ব্লগাৰ খোৱা হোৱাই পুৰা হোৱাই নাই চাওক বন্ধুসকল মুখি চুখি নলগাব ভাই এনে পেট বেয়া হৈ আছে আহোঁতে বেকাৰ আৰু যদি ইয়াত মুখি লাগি যায় আপোনালোকে লগাব মোৰ মানে আৰু পেট বেয়া হৈ যাব এইজন এজন ব্লগাৰ হয় কোৱা তোমাৰ চেনেলটো Because vlogs 46 মানে মোটো ব্লগিং হয় ফালাফালি ভিডিও এ চাওক ৰাইস কল ওচৰৰ পৰা চাওক এই চাওক এটা এইটো চাওক না পিয়াজৰ টুকুৰাটো চাওক আপোনালোকৰ জিভাৰ পানী ওলাই যাব ভালদৰে চাব দেই এইটো চাওক ওলে খাম ये कैसा लगेगा ये मिर्च ये डाल के खाएगा हम लोग ফাইনেলি গাইছ হৈ গ'ল এতিয়া ইয়াম্মি এই চাব খাই দে এইটো পুৰা মাৰি আছে পুৰা মাৰি আছে ইফালে খাইছে না নাই মজা টেস্টি খাইছো একবাৰ মই মাৰি পুৰা এতিয়া আমি কৰ্দৈ ৰিজৰ্ট গৈ আছো এইটো ৰাস্তাৰে
বন্ধুসকল ফাইনেলি আমি কৰদৈ ৰিজৰ্টত সোমাই যোৱা গেটটো আহি পালোঁ। এতিয়া আমি এইটো গেটেৰে সোমাই গৈ আছোঁ। আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো পুৰা ধামাকা হ'ব। আৰু আজি আমি আহি পালোঁ কৰদৈ ৰিজৰ্ট। এইখনে হয় চাওক, এইটোৱে কৰদৈ ৰিজৰ্টৰ গেট। এতিয়া আমি ভিতৰত সোমাই যাম। আহিব আপোনালোকেও এবাৰ চাই যাবহি। আহি 30 টকা টিকেট। এইজন ব্লগাৰ অনুগ্ৰহ কৰি ফুলবোৰ নুচুব। আমি চুই চাওঁ নেকি কি ফুল আছে ইয়াতে। মাইনা এইজনী মাহীৰ ছোৱালীজনী লগ পালোঁ ইয়াতে আহি পেলাই। মাহীকো লগ পালোঁ বাৰু ৰাস্তাত। হাই দিয়া, তোমাৰ কি নাম কৈ দিয়া? চাওক বাচ্চাবোৰৰ খেল চাওক। এইখন ৰেষ্টুৰেণ্ট হয়। এইটো ট্ৰি হাউচ হয়। চাওক আহুৰা বোলে। এইটো চাওঁ ৰ'ব, ওচৰলৈকেতো যাব নোৱাৰোঁ বাৰু, ভয় লাগে। জুম কৰি দেখাই দিছোঁ আপোনালোকক। এইটো চাওক। আমি এতিয়া মেলা চাব গৈ আছোঁ। এখন স্কুটিত আমি তিনিজনকৈ গৈছোঁ। চাওক ভূত যেন লাগিছে নে আমাক? চাওক ফাইনেলি আমি মেলাত আহি পালোঁ। চাওক মানুহ হৈছে বাৰু বহুত। আমি এতিয়া ভিতৰত সোমাই আহিলোঁ। এইজনী জোনাকী ইমান ঠাণ্ডা লাগিছে, কি পিন্ধি আহিছে তাই। ফাইনেলি চাব পৰা আপোনালোকে গোটেই মানুহ এইটো লক্ষী মন্দিৰ হয়। আমি আহি পালোঁ এতিয়া। ফাইনেলি গাইজ মানে দিনটো টাইম নাপালোঁ আৰু ইহঁতৰ লগত মানে টাইম স্পেণ্ড কৰোঁতে হ'ল। তো এতিয়া ফাইনেলি বিকাশ দাইৰ লগত আহিছোঁ। পুৰা লক্ষী মন্দিৰ সিফালে বম ফাংচন হৈছে। মই এতিয়া দেখাইছোঁ অকণমান। ये देखो मैं कहा आया दो गर्लफ्रेंड लेके। Oh my God! Wow! হয় বোলে চাওক। এইটো চাওক আমাৰ গাঁৱলীয়া ব্লগাৰ। আমি তেখেতক সাহস দিয়াটো আমাৰ প্ৰতিজন অভিভাৱকৰ কৰ্তব্য।